আজিকালিৰ দিনবোৰ এনেকুৱা এটা পৰিস্থিতিত ঢাল লৈছে যে আমি ছোৱালীসকল বা মহিলাসকল ক'তো মুকলিকৈ ফুৰিব নোৱাৰি কিছুমান দুষ্প্ৰাপ্য মানুহৰ বাবে। সেয়া লাগিলে ভিৰ গাড়ীয়েই হওক নাইবা ফাংচনেই হওক। হেল্ল' গাইজ, কি খবৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ক্লাছ বন্ধ আছে আৰু সেইকাৰণে ভাবিছোঁ ক'ৰবাত ফুৰি আহোঁগৈ। তো ক'ত যাওঁ কি কথা আপোনালোকে সকলো গম পাব ভিডিঅ'টোৰ, গতিকে শেষলৈকে চাই যাব। আমি ওলোৱা নাই বাৰু এতিয়ালৈকে, ওলাই লওঁগৈ, গতিকে ওলাই কৰি আপোনালোকক লগ পাম। আমি এতিয়া ওলাই আহিছোঁ মানে মোৰ লগৰ কেইজনীও আহিছে আৰু আমি আজি যাম ট্ৰেকাৰত, আৰু ট্ৰেকাৰত মই আজি প্ৰথমবাৰ উঠিম আৰু এইফালে মিঠাইও লৈ লৈছোঁ। ট্ৰেকাৰটোতে এইটোৱে গম পালোঁ যে ট্ৰেকাৰত মানুহখিনি পূৰা ফুলকৈ উঠাই দিয়ে আৰু গৰমতো ঠেলি হেঁচি যাব লগা হয়। এই ঠাইডোখৰ মই আগৰটো ভিডিঅ'টো এবাৰ দেখিছিলে হয়তো, আৰু আমি এইফালে দিয়ে গৈছোঁ। এইফালে ফৰ কাটিঙো পাই গ'লোহি আৰু এতিয়া আমি ফৰ কাটিং পাৰ হৈ যাব লাগিব। পাই গ'লোঁ পইচা দি আছে আৰু কি হ'ল? তুমি যে এতিয়া ফুৰিবলৈ আহিছা, তোমাৰ মনটো কেনেকুৱা লাগি আছে বাৰু কোৱাচোন? আজিকালিৰ দিনবোৰ এনেকুৱা এটা পৰিস্থিতিত ঢাল লৈছে যে আমি ছোৱালীসকল বা মহিলাসকল কিছুমান দুষ্প্ৰাপ্য মানুহৰ বাবে ক'তো মুকলিকৈ ফুৰিব নোৱাৰি। সেয়া লাগিলে ভিৰ গাড়ীয়েই হওক নাইবা ফাংচনেই হওক। আমি আহিছিলোঁ আজি নিহা ঘৰলৈ আহি খোজকাঢ়ি উপায় নাইকিয়া হৈ গৈছে আৰু ৰাস্তাতে এতিয়া ORS মিলাই খাব লগা হৈ গৈছে। এতিয়া ORS মিলা আমাৰ বনিকটো পুৰা লেপেজান হৈ গৈছে। দোকানৰ ORSটো তই কেলে ঠাণ্ডাকৈ বিচাৰ? মোক কেনেকুৱা লাগিছে সেইটো কোৱা? তোক মই দেখাই নাই মই ছানগ্লাছখন পিন্ধি পিনি। চুলিখিনি কথা কৈছোঁ। চুলি কাটিলি? ৱাও। হেল্ল' গাইজ, আমি এতিয়া পাই গ'লোহি নিহাহঁতৰ ঘৰ, আৰু আমাৰ এয়াৰপ্লেন নিহাৰ ঘৰলৈ তাকে এনেকুৱা কৰে। নিহা ঘৰলৈ আহি পিনি চুলি কাটিছে আৰু মই নিহা ঘৰলৈ আহি পিনি মই ছানগ্লাছখন পিন্ধি লৈছোঁ। খালি মই নিজকে নাই দেখা দেই। আৰু কি কৰি আছে? বহি আছে, ওকণি চাইছে। নিহা ঘৰটো ক'ত কৈ দিয়াচোন? আমাৰ ঘৰটো আকাশৰ তলত মাটিৰ ওপৰত। তোৰ জেগাডোখৰ নাম ক? কি আদৰ্শ গাঁও? দলং আদৰ্শ গাঁও। গমাৰি আদৰ্শ গাঁও। যদি আপোনালোকে গমাৰিলৈ আহে, গমাৰি আদৰ্শ গাঁৱলৈ আহে, তেতিয়া নিহাহঁতৰ ঘৰত সোমাই যাব। সোমাই পিনি চাহ একাপ খাই যাব হয়নে নিহা? আৰু সেয়া নিহাৰ ভণ্টি দাদু। তাইৰ দাদুৰ আচল নামটো নাজানো মই। হা? চবৰে ন লগাই মানে, সেইকাৰণে মিল নাই আমাৰ। এইখন পিন্ধি পিনি ল'ৰাক চকুটিপ দিবলৈ ভাল আছে, চকুটিপ দিলেও নেদেখে। মিউজিক তহঁতি মেইন আৰু মোৰ প্ৰত্যেকটো ভিডিঅ'ত তহঁতিচোন থাকোৱেই। মই বেছিকৈ হওঁ। মই হাঁহি পাত্ৰ হওঁ। তহঁতি আমি তিনিটা কি বুলি কৈছে এইটো? থ্ৰী পাণ্ডৱে আমি তাণ্ডৱ নৃত্য নাচিলোঁ। মানে পুখুৰীত সাঁতুৰি কৰি একেবাৰে সাঁতুৰিব নাজানো বাৰু, এনেই নামিলোঁ আৰু নামি কৰি পিনি তাতে গা পা ধুইছোঁ। লোকে চুইমিং পুলত সাঁতুৰিবলৈ যায়, আমি পুখুৰীতে সাঁতুৰিছোঁ আৰু বহুত দিনৰ মূৰত আজি পুখুৰীত নামিছোঁ। তো এতিয়া আমি ওলাইছোঁ মেৰাপানীলৈ। ইয়াৰ পৰা মেৰাপানীলৈ বেছি ডোখৰ নহয়, আৰু মেৰাপানীত আজি কিবা প্ৰগ্ৰেম আছে, কিহৰ প্ৰগ্ৰেম সেইটো নাজানো, কিন্তু তাতে গায়ক আহিব বুলি কৈছে আৰু তাত ডান্সৰ কম্পিটিশ্যন হ'ব। আৰু সেই কম্পিটিশ্যনত আমাৰ নিহাৰ ভণ্টীয়ে মানে যোগদান কৰিব, তাই ডান্স কৰিব আৰু ফেশ্বন শ্ব' কৰিব হ'বলা। তো সেইকাৰণে তাইৰ ডান্স উপভোগ কৰিবলৈকে আমি আহিছোঁ আজি। বৰষুণ দি আছে আৰু সেইকাৰণে অকণমান ৰখি দিছোঁ আৰু আমাৰ গ'ল ক'বচোন কমেণ্টত। গ'ল বাৰু নিহাৰ মা আৰু নিহাৰ ভণ্টি গ'ল, আৰু আমি কেইজনী ওলাইছোঁ আৰু নিহাৰ মাজু ভণ্টি ওলাইছে। তো আপোনালোকে চাই যাব ভিডিঅ'টো ঘৰলৈকে, আৰু গায়ককো দেখাম দেই, কোন আহে সেয়া চাই যাব। কোন আহে এতিয়ালৈকে আমি গম পোৱা নাই বাৰু, তাত গৈ পিনিহে গম পামগৈ। আমি গৈ আছোঁ গাইজ, আপোনালোকেও গৈ থাকক আমাৰ লগতে। ফাইনেলি আমি আহি পালোঁহি মেৰাপানী, আৰু ইয়াতে নৱৰ কলা কেন্দ্ৰৰ উদ্যোগত আৰু মেৰাপানী টাউন ক্লাবৰ সহযোগত
ছামাৰ ভেকেশ্যনৰ সময়ত এমহীয়া ডান্সৰ কৰ্মশালা হৈ আছিল আৰু সেই কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আৰু কৰ্মশালাৰ বাবে ডান্সৰ প্ৰশিক্ষক কলিকতাৰ পৰাও অনা হৈছিল। আমাৰ নিহাৰ ভনী ফেশ্বন শ্ব'লৈ সাজু হৈ আছে আৰু এতিয়া তাই এতিয়ালৈকে কৰাগে নাই আৰু যাব আৰু আপোনালোকে চাই থাকক। এয়া মোৰ বা হয়, এয়া বাৰ লগত। এই মানুহটো আগত আহিছে তাত হৈ গৈছে। এভৰিৱান আৰু এতিয়া সময় হৈছে 7:28 আৰু আমাৰ কালি প্ৰগ্ৰেমৰ পৰা আহোঁতে দেৰি হ'ল প্ৰায় 3টামানে বাজিলে আৰু সেইকাৰণে কালি ভিডিঅ' নকৰিলোঁ আৰু সেই আহি কৰি আৰু ভাগৰো লাগিলে শুলোঁ আৰু শুই কৰি অকণমান উঠোঁতেও দেৰি হ'ল বাৰু আকৌ দিনত আকৌ অলপ শুই ল'লোঁ শুই কৰি এতিয়া সিহঁতৰ ঘৰৰ পৰা আমি এতিয়া ৰুমলৈ আহিলোঁ বাৰু ৰুমলৈ অহা বেছি টাইম হোৱা নাই খুব আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰবাৰ লগ হ'ম এটা নতুন ভিডিঅ'লৈ তো আপোনালোকে ভিডিঅ'টো চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনটো প্ৰেছ কৰি দিব।